নমস্কাৰ। আজি আন এটা নতুন ভ্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মানে আলহীক ভাত খাবলৈ মাতিছোঁ। গতিকে নিজৰ ঘৰৰ পুখুৰীত মাছ ধৰিলে বৰ্তাই, আৰু এতিয়া প্ৰথমৰ পৰা শেষলৈকে আপোনালোকক দেখুৱাই যাম কি সুন্দৰকৈ বনাব মায়ে ভাত। আৰু এতিয়া পোনপ্ৰথমে আপোনালোকে মাছটোকে চাই লওক। এইটো হৈছে মাছ। এইটো এতিয়া মই বেক কেমেৰা দি আপোনালোকক দেখুৱাম, ৰ'ব চাব। এইটি কোৱাহে কথা, আৰু এইটো চাওক, দিছ ইজ দ্য চিলভাৰ মাছ নহয় জানো এইটো? এইটো হৈছে চিলভাৰ মাছ। গতিকে আজি খোৱাহে কথা। মাছ চাছ বাছি হৈ গ'ল। এতিয়া অকণমান ওলাই যাওঁ আৰু গধূলি ধুনীয়াকৈ খাম। আৰু আপোনালোকে চাই যাব ভিডিঅ'টো, কেনেকুৱা হয় এনজয় কৰক অকণমান চায়েই আপোনালোকে। মই খাওঁ বাৰু পূৰা। এয়া আৰম্ভ কৰিছে আৰু মায়ে। এয়া মাছ, আৰু এইফালে জুই, যিহেতু জুইত বনোৱা মাছ মাংসৰ সোৱাদেই বেলেগ, নিশ্চয় সেইটো সকলোৱে জানে। গতিকে এতিয়া বনাম আৰু আয়োজন চলি আছে। এয়া নিমখ দি আছে, এইফালে এয়া জুই জ্বলি আছে একদম সুন্দৰকৈ। এয়া প্ৰথম পিচ তেলত পৰিছে, আৰু এয়া প্ৰথম পিচ এয়া ইলুটি শিলুটি। এতিয়া আপোনাৰ ইয়াৰ পৰা যাব আপোনাৰ দ্বিতীয় পিচ, তাৰপিছত যাব তৃতীয় পিচ, এনেধৰণে 1 2 3 4কৈ ভাজি থাকিব। আৰু এয়া দ্বিতীয় পিচ গৈ আছে, এয়া ইলুটি শিলুটি। এয়া এতিয়া যাব তৃতীয় পিচ। ইয়াত তৃতীয় পিচ উঠিলে, ইয়াত তৃতীয় পিচ গ'ল, এয়া পৰিলেগৈ। আৰম্ভণি কৰি দিলোঁ আৰু। ৰেডি হৈ গ'ল। এয়া মাছ, এয়া পেটু, এয়া ভাজি, এয়া মাছৰ জোল, এয়া দালি, এয়া আৰু এইফালে আপোনাৰ কুকাৰত আছে, কুকাৰটো ক'ত গ'ল? এই কুকাৰটোতে ভাত আছে। এতিয়া ভাত পানী খাই আহিলোঁ, সুন্দৰকৈ ধুনীয়াকৈ খাই দিলোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে, তেনেহ'লে
ভিডিঅ'টিত একোটাকৈ লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। এনেধৰণৰ ভিডিঅ'সমূহকে পাই থাকিব। চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া সহজেই চাব পাৰিব। ধন্যবাদ।